बर' थुनलाइ आफादनि 74थि जोनोम सान आरो बे जोनोम सानखौ बर'फ्रा जेरावखि थायाथों मानो बे जोनोम सानखौ गाजा गोमजायैनो फालियो आरो बे हिसाबै कार्बि आंलं बर' थुनलाइ आफादनि सिङाव थानाय हावराघाट प्राइमारि एबा हावराघाट दखरायाबो बे जोनोम सानखौ बर' थुनलाइ आफादनि जोनोम सानखौ फालिदों गाजा गोमजायैनो फालिदों दिनै फुंनि 8 रिंगानिफ्राय जागायदों 8 रिंगायाव जोंहा 8 बाजियाव फिरफिला गेलेनाय जादों बिनि उनाव जोंहा माबा जुबिन गार्गनि बिथांनि माने फट'खौ लानानै बिनिबो मोनसे आर'ज गाबनाय जादों आरो बेजों लोगोसे जोंनि उननि हाबाफारिया डेलिगेट सेसन जागोन आरो बे जोनोम सानखौ लोब्बा लानानै साननैनि हाबाफारि लादों मैया जोङो जोंनि बे हावराघाट स्टेडियामाव गेलेनाय हाबाफारिफोरा थांजोब्बाय आरो खन्थाइ आवरायनाय बेफोरबो लानाय जादों बेफोरखौबो आरो मैयानो जोबदों बेफोर बेनिफ्राय दिनै माने डेलिगेट सेसना जागायगासिनो दङ बेनो সংবাদ মাধ্যমৰ যোগেদি আজি হাওৰাঘাট অন্তৰ্গত দৈমা দৈচা ভাষা বড়ো সাহিত্য বা উদ্যোগত দীঘলীয়াতী গাঁৱত ৭০ সংখ্যক বড়ো সাহিত্যৰ জন্মবাৰ্ষিক অনুষ্ঠানটি উলহ-মালহেৰে উদযাপন কৰা হৈছে আৰু আজি সভাত কাৰ্বি আংলং জিলাৰ আপচুৰ পদত নিখিল বড়ো ছাত্ৰ সন্থাৰ গৌতম গোস্বামী ডাঙৰীয়া উপস্থিত আছিল আৰু লগতে আজি সভাত লোকাচন কলেজৰ প্ৰবক্তা অৰ্থাৎ এছিষ্টেণ্ট প্ৰবক্তা লংকেশ্বৰ হাইনাৰী ছাৰো উপস্থিত আছিল গতিকে আজি আমি বৰ উলহ-মালহেৰে আজি এই অনুষ্ঠানটি আমি বৰ সুন্দৰভাৱে পৰিচালনা কৰিবলৈ পাৰি বৰ সুখী হৈছোঁ গতিকে আমি আজি ভাষা সংস্কৃতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলোৱে 6খন গাঁও অৰ্থাৎ দীঘলপানী বনাৰতলী দীঘলীয়াহাটী 2খন আৰু লগতে মেটেকা 2খন গাঁও এইখিনি আমি লগ লাগি আজি দৈমা দৈচাৰ যি শাখা বড়ো সাহিত্য বা উদ্যোগত আমি ৭০ সংখ্যক অনুষ্ঠানটি পাতিবৰ আনন্দিত হৈছোঁ গতিকে অদৌশেষত সকলো বড়ো ৰাইজক অৰ্থাৎ অসমৰ লগতে বিভিন্ন জিলাত আমি আজি এই বড়ো সাহিত্য বা অনুষ্ঠিত কৰা দেখিবলৈ পাইছোঁ গতিকে বৰ আমি আনন্দিত গতিকে অদৌশেষত মই সংবাদ মাধ্যমক নমস্কাৰ জনাই